নমস্কাৰ বন্ধুসকল, এয়া দেখিছে মই ফাৰ্ম চফা কৰি হৈ গ'ল চব। ওপৰ পিনে চব যিবোৰ মকৰা জালি আছিলে এইবোৰ চফা কৰি দিয়া হ'ল। এইবোৰ চফা কৰি এইবোৰ মুচি দিয়া হৈছে। মই দুদিন অলপ শুকাবলৈ দিলোঁ, তথাপিও অকণমান তিতি আছে। এতিয়া মই আপোনাৰ চূণ মাৰিব লাগিব। বাকী এইডোখৰ মই চূণ মাৰিলোঁ অলৰেডি। ব্ৰাছ দেখিছে এইটো বাল্টিঙত লৈছোঁ, বাকী এইপিনে তিয়াই থৈ দিছোঁ চূণ। এইটো চূণ তিয়াই থৈ দিছোঁ ইয়াত। বাকী সেইটো চাইড অকণমান শুকাবলৈ আছে। চূণটো একচুৱেলি মই অকল চূণে নাই মৰাহি, আৰু কিবাকিবি মিলাইছোঁ আপোনালোকক দেখুৱাই দিওঁ। মানে আপোনাৰ এইটো দেখিছে, এইটো হৈছে 9 কেজি চূণৰ পেকেট। এইটো প্ৰাইচটো 300 টকা লিখা আছে বাৰু, ইমান নলয়, 180 টকামান লয়। বাকী ইয়াত মই মিলাইছিলোঁ আপোনাৰ ইয়াতে মানে ঘৰত সোমোৱাই থৈছোঁ, এইটো পেলাই দিব লাগিব। এইটো দেখিছে, এইটো ব্লিচিং পাউডাৰ, এইটো আধা কেজি পেকেট হয়। এনেকুৱা মই দুটা দিছিলোঁ, আৰু এটা আছে এইটো, এই দুটা দিছোঁ। 9 কেজিত 1 কেজি ব্লিচিং পাউডাৰ দিছোঁ। বাকী নিমখ দিছোঁ, দেখিছে মোক 1 কেজি নিমখ দিবলৈ কৈছিলে 9 কেজিত, কিন্তু মই 1.5 কেজি নিমখ দি দিছোঁ। এইকেইটা আধা কেজি পেকেট হয় নিমখৰ। এইকেইটা গোটেইকেইটা একেলগে চূণখিনি ঢালি লৈছোঁ, তাৰপিছত ব্লিচিং পাউডাৰ দিছোঁ, তাৰপিছত নিমখ দিছোঁ, তাৰপিছত পানী দি ৰাতি তিয়াই থৈ দিছিলোঁ চূণখিনি। এতিয়া জাষ্ট মই চূণ মাৰিবলৈ আৰম্ভ কৰিছোঁ আৰু। এতিয়া এইখিনি হৈ গ'ল, বাকী গোটেই ঘৰটো মাৰিব লাগিব। ব্ৰাছ, এইটো চূণ মৰা ব্ৰাছ, যিটো এই ব্ৰাছটো লৈছোঁ, আৰু নতুন ব্ৰাছ এটা আনি থৈ দিছোঁ আপোনাৰ। এইডাল আছে, এইটো পৰি আছে দেখিছেনে, এইটো নতুন ব্ৰাছ আনি থৈ দিছোঁ। এইটো মাৰিবলৈ বেয়া হ'লে সেইটো ইউজ কৰিব লাগিব। বাকী আপোনালোকক মই চূণখিনি মাৰি হ'লে দেখুৱাম বাৰু। বাকী এয়া দেখিছে চূণ মাৰি কমপ্লিট। সেইপিনে একদম মুখলৈকে হৈ গ'ল। মুখৰ ডখৰটো অকণমান চূণ মাৰি দিছিলোঁ এইডোখৰ, কিন্তু বৰষুণ আহিলে যে, সেইটো কাৰণে অলপ বেয়া হৈ গ'ল। বাকী আপোনাৰ এই চিলিঙিবোৰতো মই চূণ মাৰি থৈ দিছোঁ। এইখন ডাঙৰখন, এইকেইখন দেখিছে, পূৰা ভালকৈ চূণটো লগাই মাৰি দিছোঁ, যাতে বীজাণুবোৰ নাথাকে আৰু। বাকী এইপিনেও এইবোৰ ছাইডবোৰত চবতে চূণ মাৰিছোঁ, দেখিছে। বাকী ফলিয়া আনিলোঁ মই, এতিয়া সাধ্যতে 12 পেকেট আনিছোঁ। দানা আহিলে, এইটো দেখিছে, দানা 5 বেগ আহিছে। বাকী এয়াই ধুনীয়াকৈ ফাৰ্মখন চফা কৰি ল'ব লাগে, যাতে বীজাণুবোৰ নাইকিয়া হয়। এই ফুটা ছাইডবোৰতো দিছোঁ লগাই চব ভালকৈ। বাকী পোৱালি আহিব অহাকালি, ডেট আছে, মানে পৰহিলৈ পাব। পাল পেলাই থোৱাই আছে এইটো চাইড, এইখিনি বাকী ওপৰলৈ অলপ উঠাই দিবলৈ আছে। বাকী পোৱালি অহা দিনাহে আৰু ভিডিঅ' দিম। আজি এইখিনিয়ে দিলোঁ। ক্লিনিংটো দেখিছে কি ধুনীয়া হৈ আছে এতিয়া ফাৰ্মখন। এনেকৈ ফাৰ্ম উঠি যোৱাৰ পিছত ব্ৰইলাৰ এনেকৈ ধুনীয়াকৈ ক্লিনিং কৰি ল'ব সদায় ফাৰ্ম, তেতিয়া আপোনাৰ মানে বীজাণুবোৰ প্ৰায় ফাৰ্মৰ পৰা নোহোৱা হয়। কাৰণ মই এতিয়া গেপো পৰিলে 15-20 দিনমানে হ'ল পোৱালি নাহিবলৈ। বাকী ইমানতে ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা মাৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।